এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ বাটাৰ চিকেনৰ ৰেচিপি। খাবলৈ বহুতেই টেষ্টি হয়। তেনেহ'লে আহকচোন ঘৰতে কেনেদৰে বনাব পাৰি তাকে চাওক। তাৰ বাবে মই লৈছোঁ চিকেন, এখিলা তেজপাত, জিৰা, লং, ডালচেনি, ইলাচি, জলকীয়া গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, নিমখ, হালধি আৰু কচুৰি মেথি। আৰু লাগিব আমাক দুটা পিঁয়াজ কাটি লৈছোঁ, দুটা বিলাহী, আদা নহৰু, কেইটামান জলকীয়া, কাজু কেইটামান, ইয়াত লৈছোঁ দৈ 2 চামুচ, ক্ৰীম আৰু বাটাৰ। এতিয়া মাংসখিনি মেৰিনেট কৰি ল'ব লাগিব। 2 চামুচ দৈ দিছোঁ, হালধি আধা চামুচ, সোৱাদ অনুসৰি নিমখ, জলকীয়া গুড়ি আধা চামুচ, জিৰা গুড়ি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ। এতিয়া ভালদৰে সানি ল'ম। আদা নহৰু দিবলৈ পাহৰি গৈছিলোঁ, 1 চামুচ আদা নহৰু ভালদৰে দি সানি লৈছোঁ। এতিয়া আধা ঘণ্টামানলৈকে থৈ দিম। এখন কেৰাহীত 2 চামুচ বাটাৰ দিছোঁ। এতিয়া চিকেনখিনি দি ভালদৰে ফ্ৰাই কৰি ল'ম। দেখিছে চিকেনখিনি ভালদৰে ফ্ৰাই হৈ গৈছে। এতিয়া চিকেনখিনি নমাই ল'ম। এতিয়া চিকেন ভজা কেৰাহীতে 1 চামুচ বাটাৰ দিছোঁ আৰু তেজপাত, লং, ডালচেনি, ইলাচি, জিৰাখিনি দি দিছোঁ। কাটি থোৱা বিলাহীখিনি দিছোঁ। লগতে পিঁয়াজ, কাজু, জলকীয়া আৰু আদা নহৰু গোটাকৈ দি দিছোঁ। এতিয়া জলকীয়া গুড়ি 1 চামুচ, হালধি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ আৰু সোৱাদ অনুসৰি নিমখ দি ভালদৰে সিজিব দিম। দেখিছে এতিয়া এইখিনি নমাই মিক্সিত পেষ্ট বনাই ল'ম। এতিয়া আকৌ কেৰাহীত 1 চামুচ বাটাৰ দিম। ইয়াত মই আধা চামুচ জলকীয়া গুড়ি দিছোঁ আৰু মিক্সিত বনাই লোৱা পেষ্টখিনি দি দিছোঁ।
মিক্সিৰ জাৰটোত লাগি থকাখিনি অলপ পানী মিহলাই দি দিছোঁ। এতিয়া ইয়াত মই আধা চামুচ চেনি দিম। দেখিছে উতল আহিছে। এতিয়া ইয়াত চিকেন পিচেছ কেইটা দি দিম। দুই চামুচ ক্ৰীম দিছোঁ। আৰু একেবাৰে শেষত মই কচুৰি মেথি অলপ দি দিছোঁ। এয়া আমাৰ ৰেষ্টুৰেণ্ট ষ্টাইলৰ নিচিনা বাটাৰ চিকেন ৰেডি। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰোঁ বুলি আশা কৰিলোঁ। ধন্যবাদ।